কবিতাৰ শিৰোনামা মেৰুদণ্ডৰ কয়লা। কবিতাৰ বিষয়বস্তু দিহিং পাটকাই ৰক্ষা কৰক। কথা ৰিচাদ ভূঞা, আবৃত্তি গুণমণি বৰা, ভিডিঅ' ব্যৱস্থাপনা নয়নজ্যোতি দাস, সংগীত ব্যৱস্থাপনা বেদান্ত মাধৱ বৰদলৈ। মেৰুদণ্ডৰ কয়লা। নৈৰ বুকুৱেদি বৈ যোৱা পানীক গা ধুইছে। সোঁতৰ তলেৰে বাগৰি আহিছে পৃথিৱীৰ ক্ষত বিক্ষত মঙ। পাহাৰ বগাই উঠি অহা লোহাৰ হাতবোৰে খহাই নিছে ভৱিষ্যতৰ বিলুপ্ত শিল। বনৰীয়া গাহৰিৰ খুৰাৰ সোণ বৰণক খেদি অহা জিভাৰে নিগৰি আহিছে সেউজীয়া লেলাউট। আৰু হাতীৰ দাঁতেৰে ৰেস্তোৰাঁ বনোৱা কাম আৰম্ভ হৈছে। প্ৰাচাত্যত আমাজনৰ আদিম মানুহৰ টান চালেৰে সীমান্তত চোকা বেৰ থিয় কৰি সমস্ত দেশৰ অচল ইঞ্জিনবোৰৰ কাৰণেও একমাত্ৰ ইন্ধন উদ্ধাৰ কৰা হৈছে শুকান মেৰুদণ্ডৰ পৰা পিচি ওলোৱা সেমেকা কয়লা। শ শ মাইল খোজকাঢ়ি অহা তৃষ্ণাতুসকলক যিখন হাবিত কুঁৱা খান্দিব লগোৱা হৈছে, তাতেই যে তেওঁলোকৰ নীলা দেহবোৰক এটাৰ ওপৰত এটাকৈ পেলাই দি নিৰাপদে পুতি থোৱা হ'ব, সেয়া সকলোৱে জানে আৰু দেখিও নেদেখে। দিহিং পাটকাইক ৰক্ষা কৰক, ৰক্ষা কৰক।